ৰাজ্যবাসীৰ লগতে শিল্পী সমাজলৈ আহিল পুনৰ এক দুখৰ খবৰ। আৰু এজন জনপ্ৰিয় অভিনেতা আমাৰ মাজৰ পৰা হেৰাই গ'ল। জনপ্ৰিয় অভিনেতাজন সকলোৰে খুব প্ৰিয় আছিল। যোৱা মঙলবাৰে হঠাতে তেওঁ গা বেয়া হ'ল আৰু হস্পিটেলত ভৰ্তি কৰালে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ লগতে তেওঁ শৰীৰৰ বহুত অংগ বিকল হৈ পৰিছিল আৰু তেওঁ হস্পিটেলতেই মৃত্যুবৰণ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছো আমাৰ কুইক নিউজ আছামিজ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলে। বলিউড তথা ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা সমীৰ কক্কৰে ৭১ বছৰ বয়সত মৃত্যুবৰণ কৰিলে আৰু তেওঁ সলমান খান অভিনীত জয় হো, হাছে তো ফাছে, চিৰিয়াছ মেন আদি বহুতো জনপ্ৰিয় ছবিত অভিনয় কৰিছিলে। এই অভিনেতাজনৰ মৃত্যুত বলিউডত শোকৰ ছাঁ পৰিছে। আমাৰ এই চেনেলটিৰ ফালৰ পৰাও তেওঁৰ মৃত্যুত জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি। আপোনালোকে এটা কমেণ্ট কৰি তেওঁক জনাব শ্ৰদ্ধাঞ্জলি।